নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ খুমটাই সমষ্টিৰ নৱমা প্ৰাথমিক বিদ্যালয়ত। আজি 24 নৱেম্বৰ 2022, বীৰ লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী। তেওঁলোকে কি ধৰণে উদযাপন কৰিছে চাওক। এয়া চাওক, তেওঁলোকে বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰিছে যুদ্ধত ব্যৱহাৰ কৰা বৰটোপ, যিটো আগতে যুদ্ধত ব্যৱহাৰ কৰিছিলে। এনেকুৱা ধৰণৰ বৰটোপ তেওঁলোকে বাঁহেৰে সাজি উলিয়াইছে। প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অমৃতে সমূহ গোটাগাঁও তথা এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ঢালি দিব। ইয়াৰ পাছৰ কাৰ্যসূচী আছে সামূহিক প্ৰাৰ্থনা আগবাঢ়িব। এই চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি লাচিত দিৱস উদযাপনৰ যি সুবিধা অসমবাসীক দিছে, এই সুবিধা প্ৰকৃততে আগৰ পৰাই হ'ব লাগে। জয়তে আমি এই কাৰিকৰী দিশবিলাক নিৰ্মাণ কৰি উলিওৱা মোৰ লগৰ শিল্পী কেইজনক আপোনালোক আগতে চিলেক্ট কৰি ল'বলৈ বিচাৰিছোঁ। তেখেতসকলৰ অকণ প্ৰচেষ্টাত আমি এই কাৰ্যসূচী হাতত লৈছোঁ। তেখেতসকলৰ সকলোকে আমাৰ ওচৰলৈ আহি ইয়াত একে হৈ চিনাকি দিবলৈ অনুৰোধ কৰিছোঁ। সৰ্বশ্ৰী তেজন বৰা, জিন্তু হাজৰিকা, কুকিল বৰা, অনিল হাজৰিকা, অসীম বৰা, দুৰ্ণ বৰা, অনিল হাজৰিকা, ধনেশ্বৰ শইকীয়া, ছেকেন বৰা, সেনাপতি নগৰৰ খানে দুটি ৰাতিৰ জন্মগুৰু। সেনাপতি মোগলৰ এখনে দুটি ৰাতিৰ জন্মভূমি। এবাৰ নহয় দুবাৰ নহয় পিছলে নাচাবি, আগলৈ একদম মানুহ আৰু নাই আৰু এইখনৰ পৰা এইকেইদিন আগতকে
মানে কি আমাৰ পৰীক্ষা সমিতিয়ে বিষয়ে কাৰ্যসূচীটো জনা উচিত আৰু তেখেতসকলে পূৰ্ণভাৱে সহায় কৰি ছাত্ৰ ছাত্ৰীক নানা জাতিৰ প্ৰগতিৰ সংমিশ্ৰণেৰে অস্ত্ৰ শস্ত্ৰটো সুসজ্জিত কৰি এইটো খুব এইটো মানে এটা সৌভাগ্যৰ প্ৰতি শুভ লক্ষণ আমাৰ শুভ লক্ষণ জাতীয় প্ৰয়োজনক সকলোৱে সন্মান জনাইছে ৰাইজৰ বিপুল থলুৱাভাৱে আপোনালোকে নিৰ্মাণ কৰি তুলিছে আমি বাঁহ আৰু খেৰ মাটিৰে নিৰ্মাণ কৰা আমি 400 বছৰীয়া জন্ম জয়ন্তী হিচাপে লাচিত দিৱস উদযাপন কৰিছোঁ আৰু পোনপ্ৰথমে মই চৰকাৰক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক আজি সমূহ অসমবাসীতে এই উদযাপন চলি আছে আমি শৰাইঘাটৰ ৰণত বীৰ লাচিতে যেনেধৰণে প্ৰস্তুতি চলাই গৈছিলে সেই বিষয়সমূহকে আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ আপোনালোকে দেখিছে খেৰ আৰু বাঁহেৰে আমি থলুৱা শিল্পীসকলৰ দ্বাৰা আমি এই বস্তুসমূহ আমি নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীসকলক অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ प्राथमिक विद्यालय एकमात्र गाँववासी राइज और যিকেইজন ব্যক্তিয়ে আজি 4-5 দিন ধৰি ৰাতিতে গৰ্ভধাৰণ কৰি থাকি দিনত ৰাতি দিন কৰি সপোন টোপনি কৰি তেওঁলোকে আমাৰ ৰাতিপুৱাৰ প্ৰতিমূৰ্তি ৰন্ধোৱা ঘোঁৰা আৰু ঘৰটো নিৰ্মাণ কৰি
আৰু আমাৰ কণ ছাত্ৰী দিনে ৰাতিয়ে উমনি ঘটি কৰি নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰভাংকা বৰুৱা। আজি সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, উপস্থিত ৰাইজ আৰু বন্ধুবৰ্গৰ নতুন-নতুন সকলোলৈকে শ্ৰদ্ধা জনাই আজিয়ে লাচিত দিৱসৰ উপলক্ষে জনাই কৰিবলৈ আগবাঢ়িছোঁ। বীৰ লাচিত বৰফুকন আছিল ভুৱনৰ বিৰুদ্ধে যুদ্ধ কৰা এজন মহান সেনাপতি। নমস্কাৰ, মোৰ নাম শ্ৰী সুচিস্মান বৰা। মই 400 বছৰীয়া লাচিত দিৱসৰ উপলক্ষে গোৱামালাত ক'বলৈ আগবাঢ়িছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী মোগলৰ আগত যুঁজি ৰাখিলো জন্মভূমি। এবাৰ নহয়, দুবাৰ নহয়, 17বাৰ যুঁজিলো চৰাই আগত, মোগলৰ আগত কচু কটা দিলো। একে ৰাতিতে বৰ বান্ধি মোগলক দেখিলো কামৰ অৱস্থা হোৱাৰ বাবে জমাই ৰাখিলো। নমস্কাৰ, মোৰ নাম শ্ৰী আইনস্বা। কবিতাটোৰ নাম বীৰ লাচিতে কৈছো। মই বীৰ লাচিতে কৈছো, মোমাইক মই এনেই কথা নাই। যিজনে দেশ মাতৃক ভাল নাপায় তাৰ দেশপ্ৰেমৰ কথা দুৰ্বল হয়তো তেওঁৰ প্ৰয়োজন নাই। মই নৱপ্ৰজন্মক দিলো পহৰাই, এলেহুৱা শক্তিহীন আৰু দেশৰ শত্ৰুক নিদিবা ঠাই। মই বীৰ লাচিতে কৈছো, মোমাইক মই এনেই কথা নাই। প্ৰকৃততে যিজন দুৰ্বল, যিজন ভয়াৱহ, যিজনৰ শক্তি নাই, তেওঁ দেশৰ মাতৃক ধন্যবাদ প্ৰয়োজন নাই। এই সময়ত যদি লাচিতে মৰম চেনেহৰ মাজত আবদ্ধ হৈ নিজৰ মোমায়েকক মৰমৰ চকুৰে চালেহেঁতেন, আজি আমি এই দেশৰ চিনাকি, আমি নিজৰ চিনাকি কেতিয়াও দিব নোৱাৰিলো। এই কামনা কৰিছো, সকলোৱে দীৰ্ঘায়ু কামনা কৰিছো। লগতে এই অনুষ্ঠান ভাগিৰ লগত আমাৰ লগত যুক্তি আৰু নিউজ চেনেলৰ যিসকল বিষয়বোৰে এই অশেষ কষ্ট কৰি আমাৰ মাজত এতিয়াও বহি আছে, সেই সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছো। 400 বছৰীয়া জন্মজয়ন্তী মই সকলো মাতৃকে নিজৰ সন্তানক এজন সুশিক্ষিত আৰু এজন সৎ চৰিত্ৰবান পুত্ৰ হিচাপে গঢ়ি তুলিবলৈ, এজন দেশপ্ৰেমিক প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে গঢ়ি তুলিবলৈ অনুৰোধ ৰাখিছো। আমি এই বিদ্যালয়লৈ 10খন কিতাপ প্ৰদান কৰিম। আমাৰ পাঠ্যপুথিত আমাৰ অসম দেশ মোগলে আক্ৰমণ কৰিছিল বুলি আমি দৈনিক পঢ়িবলৈ পাইছিলোঁ। মোগলে আমাৰ অসম দেশ আক্ৰমণ কৰিছিল আৰু সেই সময়ত আমাৰ অসমখন, আজি অসম আছিল, তেতিয়া ভাগ আছিল। তৃতীয় ৰাজ্য, আহোম ৰাজ্য, এনেকৈ বিভিন্ন জাতি ভাগ আছিল।
আজি যিহেতু বীৰ লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী আপোনালোকে পালন কৰিছে, এই বিষয়ে এজ এ প্ৰধান শিক্ষয়িত্ৰী হিচাপে আপোনাৰ পৰা দুই এষাৰ জানিব বিচাৰিছোঁ। যিহেতু এই বিদ্যালয় নতুনকৈ আহিছোঁ, আজি প্ৰায় মোৰ 3 মাহ মানেই হৈছে, গতিকে মই এই বিদ্যালয়ত একমাত্ৰ শিক্ষয়িত্ৰী আৰু যিহেতু ষ্টুডেণ্টো ছাত্ৰ ছাত্ৰীৰ সংখ্যাও যথেষ্ট আছে, এগৰাকী টিচাৰ হৈ মোৰ অকণমান বিদ্যায়তনিক দিশত অকণমান অসুবিধা হয়, যিহেতু আজিকালি অফিচিয়েলি যথেষ্ট কাম আমি মোবাইলতে কৰিবলগীয়া হৈছে আৰু ছাত্ৰ ছাত্ৰীক সমানেই পাঠদান কৰিব লগা হয়, গতিকে এগৰাকী টিচাৰ হৈ অকণমান অসুবিধা হৈছে আৰু ৰাইজৰ সহযোগত মই বৰ্তমান এই কেইমাহ চলাই আছোঁ। যদিও মোৰ কেতিয়াবা অকণমান স্বাস্থ্যজনিত বা ইটো সিটো অসুবিধাৰ বাবে কেতিয়াবা বিদ্যালয়ত যদি মই এদিন দুদিন ছুটিও লগা হয়, তেতিয়া বিদ্যালয়খন প্ৰায় বন্ধ প্ৰায় হৈ যাব। গতিকে এই আপাশতে মই চৰকাৰক অনুৰোধ জনাওঁ যে মোৰ দৰে যিবিলাক এজনীয়া শিক্ষকৰ প্ৰাথমিক বিদ্যালয় আছে, সেই বিদ্যালয়বিলাকত যাতে নতুনকৈ নিযুক্তি দি পেলাই বিদ্যালয়খন সুচাৰুৰূপে চলাবলৈ আমাক সাজু কৰি তোলে। ইয়াকে কৈ মই আজি 400 বছৰীয়া জন্ম জয়ন্তী সকলো ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আজি যদি লাচিতৰ ধৰক প্ৰতিমূৰ্তি বনাইছে বা ধৰক এই বিভিন্ন ধৰণৰ আগত যুদ্ধত যিকেইটা ব্যৱহাৰ হৈছিল তেনেকে সামগ্ৰী বনাইছে আৰু এই মানে নৌকাত যিদিনা যুদ্ধ হৈছিলে ইমানখিনি যে আপোনালোকে এইটো এৰেঞ্জমেণ্ট কৰিলে এইটো আপোনালোক মানে কেনেকৈ আইডিয়াটো কেনেকৈ আহিলে ধৰক আপোনালোক প্ৰচেছন যিটো কৰিলে খুব ভাল লাগিলে সেইটো কাৰণে মই জানিব বিচাৰিছোঁ। আমি লাচিত বৰফুকনৰ যি 400 বছৰীয়া জন্ম জয়ন্তী আজি 24 নৱেম্বৰ দিনা যি অনুষ্ঠিত কৰিছোঁ, আমি এই বস্তুটো আমি বুৰঞ্জীত পাইছোঁ। তেখেত যে এজন আমাৰ বীৰ যোদ্ধা আছিলে, তেখেত অসমৰ এজন অসমীক ভাল পোৱা এজন সৎ সাহসী পুৰুষ আছিলে। তেখেতৰ কাৰণে আমি আজি এই অসমবাসীয়ে অসমীয়া বুলি পৰিচয় দিব পাৰিছোঁ, নহ'লে আমাৰ ৰাজ্যখন মোগলে আগ্ৰাসন হ'লহেঁতেন। এই ক্ষেত্ৰত মই চৰকাৰকো ধন্যবাদ জনাইছোঁ। আজি স্বাধীনতা প্ৰায় 70 বছৰেই হৈ গ'ল, কিন্তু লাচিত বৰফুকনক ঢেৰ চৰকাৰ আহিছিলে গ'ল, কোনো এখন চৰকাৰে চিনি নাপালে। আজি অসম চৰকাৰে এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ ল'লে। এই বলিষ্ঠ পদক্ষেপৰ কাৰণে তেখেতসকলে আজি লাচিতক স্কুল তথা গাঁও সমূহ ৰাইজক মাজত লাচিতৰ আকৌ পুনৰ জন্ম ঘূৰাই পোৱা নিচিনা হ'ল। কাৰণ আগতে লাচিতৰ বিষয়ে কোনো ল'ৰা ছোৱালীয়ে নাজানে, যদিও পাইছিলে ভাৰত বুৰঞ্জীত তেতিয়াই, আৰু মাজতে বুৰঞ্জী নাইকিয়া হৈ গৈছিলে। এতিয়া পুনৰ আকৌ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ প্ৰচেষ্টাতেই এই লাচিত দিৱসটো পুনৰ উদযাপন কৰিবলৈ লৈছে তেখেতে। আমিও হাবিচৰ নপুৱা প্ৰাথমিক বিদ্যালয় তথা বচা গাঁওবাসী ৰাইজে সহযোগতে এই অনুষ্ঠানভাগি আমি আয়োজন কৰিলোঁ। আৰু বিশেষকৈ আমাৰ এই বিদ্যালয়ত এজনীয়া শিক্ষক বহুতখিনি অসুবিধা হৈ আছে। আমি অফিচৰ লগতো প্ৰায়ে যোগাযোগ কৰিছোঁ। 2020 চনৰ পৰাই মই সভাপতিৰ দায়িত্বত গ্ৰহণ কৰি আছোঁ। গতিকে অফিচত আমি ৰাজহুৱাভাৱেই দৰখাস্ত দিছোঁ, জনাইছোঁ, ব্লক অফিচাৰ ছাৰক জনাইছোঁ, গৈছোঁ। তেতিয়া কৈছে যে আমি কোনো এখন স্কুলৰ পৰা এজন মানে ব্যক্তিক আমি টানি আনি দিব নোৱাৰোঁ, চৰকাৰে যদি নিদিয়ে। ল'ৰা ছোৱালী আমাৰ 40 জন আছে। 40 জন আছে। গতিকে এই প্ৰচাৰ মাধ্যমৰ যোগেদি আমাক অতি সোনকালে এজন শিক্ষক দি আমাক যেন স্কুলখন উপকৃত কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। ঠিক আছে, বহুত বহুত ধন্যবাদ, আহি ভাল লাগিল। ধন্যবাদ থাকিল আপোনালৈ।